এহাল দম্পতীয়ে শাৰীৰিক সম্বন্ধ কেতিয়া কৰিব লাগে? বন্ধু বান্ধৱীসকল, পতি পত্নীৰ মাজত প্ৰেম তথা শাৰীৰিক সম্বন্ধ স্থাপন কৰাৰ এক নিৰ্দিষ্ট সময় থাকে, যি সময়ত এই প্ৰেম সম্বন্ধ গঢ়িলে জীৱনত সুখ সমৃদ্ধি পোৱাৰ লগতে সৰ্বগুণে বিভূষিত সন্তান লাভ কৰিব পাৰি। এই জ্ঞান নথকাৰ বাবে আমি বহুতে যিকোনো সময়তে শাৰীৰিক সম্বন্ধত লিপ্ত হওঁ, যাক হিন্দু ধৰ্মত ভুল বুলি কৈছে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। বন্ধুসকল, এতিয়া জানো আহক, প্ৰেম আৰু শাৰীৰিক সম্বন্ধৰ বাবে কোনটো প্ৰকৃত সময়। শাস্ত্ৰমতে পতি পত্নীয়ে শাৰীৰিক সম্বন্ধ গঢ়াৰ প্ৰকৃত সময় হ'ল ৰাতি 10 বজাৰ পিছত আৰু ৰাতিপুৱা 3 বজাৰ আগৰ সময়খিনি। এই সময়খিনিৰ মাজত পতি পত্নীৰ মাজত প্ৰেম বা শাৰীৰিক সম্বন্ধ হ'লে তেওঁলোকৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন ঘটে আৰু ঘৰলৈ সুখ শান্তি আহে।